देखने के लिए तो जन्म लिया था मैंने। नहीं, दिक्कत ये नहीं है ये ऐसा क्यों कर रहा है, दिक्कत ये है कि ये इतना बढ़िया कैसे कर रहा है। বন্ধুসকল বাইদেউ যে বজাই আছে টিপি সেইটো মেলাত ওলোৱা এটা বস্তু হয় মানে সেইটো ভৰাই লৈছে আৰু টিপি বজাই আছে কাৰণ আজিকালি টিকটকৰ বাহিৰে আৰু বেলেগ প্লে ষ্টৰতো এইবিলাক মক্কেলামি কৰিবলৈ ঠাই আছে কাৰণ এইটো টিকটক এপটো মানে কাৰণ মনোৰঞ্জনৰ কাৰণে খোলে এইটো কাৰণ মক্কেলামিৰ কাৰণে নোখোলেতো এইটো এটা মানুহ বহুত ডাঙৰ মানুহে টিকটক এপটো চাই আপোনালোকৰ মা দেউতাইও চাই ন এইটো আপুনি সেইবুলি কি এইবোৰ টিপি মেলি ইমান আপোনাৰ হেৰি ধৰিছে যদি বেলেগ জেগা প্লে ষ্টৰত এইবোৰ কৰি মেলি হেৰি কৰি লগ এইবোৰ ইয়াৰ এইটো প্লে ষ্টৰত নকৰিব মক্কেলামি চালা গম পাইছে। নমস্কাৰ বন্ধুসকল কি খবৰ আজি কথা পাতিম কেইজনীমান মক্কেলামি মক্কেল ছোৱালীৰ কথা আৰু আলবাল বকি নাথাকি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তেহঁতক এডভাইচ আজি মানে অকাই পকাই দিম আৰু বলক। ऐसी खौफनाक टेक्नोलॉजी देखकर अंबानी परिवार सो नहीं पा रहा। তই কেলা সিজিয়া নেকিবি তই যে এইবোৰতে টিকটকত মক্কেলামি কৰি থাক মাৰ ভনীৰ কাপোৰ পিন্ধি তহঁতৰ যদি ইমান তহঁতক ভগৱানে দিছিল ল'বলৈ তহঁতৰ মন আছে দিবলৈ কাৰণ তহঁতি এইবোৰ মক্কেলামি কৰিলে টিকটকত ভাইৰেল হবি না ফলোৱাৰ্ছ লাগিব তেতিয়াহে তহঁতি ভাইৰেল হবি তহঁতৰ কেলা নুনু বোলা বস্তুটো আছেনে হা মক্কেল নেকিবি তহঁতি এইবোৰ যে টিকটকত হিজিৰামি কৰি ভাল পাওঁ নে কিনো তই খালি ট্ৰেইনত যাবি বেছি পইচা পাবি হিজিৰামি কৰিলে। वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है বন্ধুসকল আজিকালি এইবোৰ অসমীয়া ছোৱালী হয় কাৰণ টিকটকত এইবোৰ মক্কেলামি কোনোবাই তলেদি হাত ভৰাই দিব কোনোবাই ওপৰেদি পাব আৰু এইবোৰ ভিডিঅ' বনাই টিকটকত দিব আৰু টিকটকত ভাইৰেল হ'বলৈ কাৰণে যি টি কৰিব কাৰণ কেতিয়াবা কাপোৰ নিপিন্ধাকৈ ভিডিঅ' দিব কাপোৰ খুলি ভিডিঅ' বনাব মানে আজিকালি টিকটকটো যা তা আৰু হৈ গৈছে আৰু তাৰপিছত ভিডিঅ'টো ৰ'ষ্ট কৰিলে ক'ব তহঁতি যোনে যি পিন্ধে যি নিপিন্ধে আমি এইবোৰ দেখাৰ লগে লগে ৰ'ষ্ট কৰিমেই বে তহঁতি ক'বলৈ কোন। बचपन में मैं सोचता था कि फ्यूचर में ना उड़ती हुई गाड़ियां होंगी होलोग्राफिक गैजेट्स होंगे और 10 साल बाद ये देखने को मिलता है। দুনিয়াখনত ইমান ধুনীয়া ধুনীয়া গান আছে তুমি তাত লিপচিং কৰিবলৈ নেদেখিলে কেলা মুখত মুটি দিম চুটি দিম মই গানতে লিপচিং কৰিছে ৱাহ হয় ৱাহ কি আজিকালি দেশখন হৈ গৈছে আৰু টিকটক এপটো মানে ধ্বংস কৰিবলৈ গৈছে আৰু এইবিলাকৰ তোমালোকৰ অংগী ভংগী কি হ'ল হা মক্কেলামি কৰিবলৈ বেলেগ প্লেচ নোপোৱা নেকি এই টিকটক এপটোতে প্লেচ পোৱা নেকি তাৰ বাবে বেলেগ প্লেচ কেলা ভৌচুৰিকে এইসব মানে ফকতিয়া কেলা কাম নাইকিয়াখন কৰবাৰ। বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পালা লাইক কৰা আৰু কমেণ্ট কৰা আৰু শ্বেয়াৰ কৰা আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে কাৰো মনত আঘাত দিব কাৰণে বনোৱা হোৱা নাই তোমালোকে যদি এই টিকটকৰ ভিডিঅ' যদি পোৱা মোলৈ শ্বেয়াৰ ফেচবুক ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে আৰু হোৱাটছআপৰ লিংক আছে দিয়া আছে আৰু এই ভিডিঅ'টো যদি কয় কোনোবাই ডিলিট কৰি দিলে আমি ডিলিট কৰি দিম আৰু তেনেহ'লে আজি এই ভিডিঅ'টো ইমানে প্ৰতিশ্ৰুতিৰে